নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো সকলোৱে ভালে আছে আজি মই আপোনালোকৰ বাবে লৈ আহিছো জেনেৰেল নলেজৰ পাৰ্ট 15 আৰু ইয়াত আছে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে গুৰুত্বপূৰ্ণ 10টা MCQs আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক আজিৰ আমাৰ MCQs কেইটা চাই লওঁ লগতে আশা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটোৰ কাষতে থকা ঘণ্টাটো দবাই অল কৰি দিব যাতে আগন্তুক ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনাৰ তাত পতককৈ যায় পায় 1 নম্বৰত দিয়া আছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি অপচন কত দিয়া আছে অন্টেৰিঅ খ হিউৰান গ টিটিকাকা ঘ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন গত দিয়া আছে টিটিকাকা 2 নম্বৰত দিয়া আছে মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান অপশন গত দিয়া আছে 8320 মিটাৰ খ 8598 মিটাৰ গ 8848 মিটাৰ ঘ 8162 মিটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন গত দিয়া আছে 8848 মিটাৰ 3 নম্বৰত দিয়া আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি অপশন কত দিয়া আছে ৰকি খ হিমালয় গ আলপছ ঘ এণ্ডিছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন ঘত দিয়া আছে এণ্ডিছ 4 নম্বৰত দিয়া আছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত কি অপশন কত দিয়া আছে ৰকি খ হিমালয় গ আলপছ ঘ এণ্ডিছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন খত দিয়া আছে হিমালয় 5 নম্বৰত দিয়া আছে পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি অপশন কত দিয়া আছে প্ৰশান্ত মহাসাগৰ খ ভাৰত মহাসাগৰ গ আটলান্টিক মহাসাগৰ ঘ উত্তৰ মহাসাগৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন কত দিয়া আছে প্ৰশান্ত মহাসাগৰ 6 নম্বৰত দিয়া আছে পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ ঠাই জলভাগে আগুৰি আছে অপশন কত দিয়া আছে 51% খ 61% গ 71% ঘ 81% ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন গত দিয়া আছে 71% 7 নম্বৰত দিয়া আছে পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতৰ নাম কি অপশন কত দিয়া আছে কিউৰেল খাত খ মেৰিয়ানা খাত গ জাপান খাত ঘ ফিলিপাইন খাত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন খত দিয়া আছে মেৰিয়ানা খাত পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত 8 নম্বৰত দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপৰ নাম কি অপশন কত দিয়া আছে মাজুলী খ সুন্দৰবন গ লাক্ষাদ্বীপ ঘ উমানন্দ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন খত দিয়া আছে সুন্দৰবন পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ 9 নম্বৰত দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি অপশন কত দিয়া আছে আফ্ৰিকা খ এছিয়া গ ইউৰোপ ঘ দক্ষিণ আমেৰিকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন খত দিয়া আছে এছিয়া মহাদেশ 10 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ শেষৰটো প্ৰশ্ন হ'ল পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশন কত দিয়া আছে মেটাৰহৰ্ন খ এভাৰেষ্ট শৃংগ গ অগটুইন অষ্টিন ঘ মণ্ট ব্লাংক ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হ'ল গটুইন অষ্টিন তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ